হৈ গ'ল আৰু আৰম্ভ পোহৰ ওলাবলৈহে দেৰি। আনক আলপৈচান ধৰোঁতে ধৰোঁতে মোৰ জিন্দগীটো শেষ হ'ব। দিনটো চাহ দে, ভাত দে, ইটো দে সিটো দে, অকণমান জিৰাবলৈও মই নাপাওঁ। ইফালে এইজনী আমাৰ আই চাং কৰি এতিয়ালৈকে উঠিবলৈ হোৱা নাই, বেলিগৰ মূৰৰ ওপৰ পালেগৈ। সেয়া ৰাতিপুৱা ৰাতিপুৱা একেখিনিকে সদায় কেলেই বকি থাকা? মই পগলা, এনেই বকি থাকোঁ। মই মেচিনহে বিনা চাপি দিয়া। মোৰ কোনো দুখ ভাগৰ নাই। ভাল মোৰ মা দেউতাই দিলে এইখন ঘৰলৈ। হয় উঠিবিতে নুঠ নে বিয়াতে পানী আনি ঢালি দিম মূৰত। ইছ অকণমান হৈছে, হ'ব দিয়াচোন, তুমি যোৱা, তোমাৰ কামখিনি কৰা তাই উঠিব নহয়। আৰু লাই দিয়া তুমি, ছোৱালীজনী তুমিয়ে বেয়া কৰি পেলাইছা। নালাগে শুই থাক, কলেজ চলেজ যাব নালাগে তই। কোনো এদিন ভালকৈ নজগাই, সদায় ৰাতিপুৱা আৰম্ভ কৰি দিয়ে। কথা কি শুনিবা, কামৰ ফালে একো এডাল নাই। এইজনী বিয়া হ'লে দুদিনৰ পিছতে ঘৰত আহি থৈ যাবহি। সেয়া তাই আমাৰ ছোৱালী নহয় ন, আমাৰ ছোৱালী কি কি যে ৰাতিপুৱা ৰাতিপুৱা কৈ আছা নহয়। আৰু কেইদিনমান পিছত তাই আন এখন ঘৰ পাবগৈ। ছোৱালী মানুহ সোনকালে উঠিব লাগে, মাকৰ লগত অকণ ইটো সিটো লাগি দিব লাগে। নাই, বাপেকে প্ৰত্যেকটো কথাত বাধা বাধা বাধা। ছোৱালীজনী তুমিয়ে বেয়া কৰি পেলাইছা। সেয়া দিনটো আছে, এতিয়াই গোটেইখিনি গাই বাই শেষ কৰি পেলাম বুলি ভাবিছা নি? মই যে পগলা হোৱা নাই এইখন ঘৰত। দেউতা মই কলেজ যাওঁ, 1000 এটা দিয়া, মই বাহিৰতে খাই ল'ম। কি কিহৰ 1000? মই জলপান বনাই থৈছোঁ, খাই যা। নোৱাৰোঁ দেই ৰাতিপুৱা ৰাতিপুৱা সেইগাল খাবলৈ। মিনিষ্টাৰৰহে জীয়েক। চাৰ্টৰ পকেটটোতে পইচা আছে, তাৰ পৰাই টকা 1000 লৈ যা। থেংক ইউ। ছোৱালীজনী মূৰৰ ওপৰত তুলি শেষ কৰিলা। যি হয় হৈ থাক, পাছত তুমি ভুগিবা। ভাবিছোঁ ঘৰতে দুদিনমান থাকি আহোঁ, নহ'লে এইখন ঘৰত মই পাগল হৈ যাম। ওলাবা ওলাবা, মই থৈ আহিম।